हेलो एवरीवन नमस्कार स्वागत जनाइছো মোৰ এটা ভিডিঅ'লৈ আশা কৰো ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ৰেচিপিটা আছে গুটা মগু মাহৰ tarka আজি বনাবলৈ লৈছো মই ভাবিলো আপোনালোকক দেখাও বলক তেতিয়াহলে আমি ৰেচিপিটো আৰম্ভ কৰো ইয়া দেখিছেনে এখানে মই মগু তিয়াই থৈছিলো প্ৰায় 4-5 ঘণ্টা মানে হ'ব অকমান সময় লাগে যেহেতু গুটা হৈ আছে যে মাখনে সেইভাবে অকমান সময় আগতে মই খিনি তিয়াই থৈছিলো ধুনীয়াকৈ ভালদৰে কোমলি যোৱাৰ পিছত এটা কুকাৰত মগুখিনি দি দিলো তাত দিলো অলপ পানী আৰু আলু দুটা দিছো ডাঙৰ কাটি আৰু এখিনি ভালদৰে মই 3টা মান চিটি মাৰি লম একেবাৰে মগুখিনি সিজিবলৈ নিদো আৰু একেবাৰে টান হৈ থাকিব নিদো তেনেকৈ এটা জোখত মগুখিনি চিটি মাৰি ললো আৰু ইফালে লৈছো পিয়াজ এটা শুকান জলকীয়া লৈছো আৰু লং ইলাচি দালচেনি আৰু ইফালে এটা পিয়াজ কাটি লৈছো মিক্সিত মাৰিবলৈ আৰু তাত দিছো আদা নহৰু পেষ্ট আৰু ইফালে ধুনীয়াকৈ কুকাৰ চিটি মৰাৰ পিছত আৰু ইফালে মোৰ ধুনীয়াকৈ মগুখিনি সিজা হৈ গ'ল তাৰপৰা এটা কেৰাহী পাতি দিছো কেৰাহী গৰম হোৱাৰ পাছত তাত দিছো পৰিমাণ অনুযায়ী মিঠাতেল দিছো ইয়াতে দি দিলো অকনমান পাঁচফোৰণ দিছো আৰু দিছো এটা জলকীয়া সেইটো শুকান জলকীয়াটো তেলতে দি দিছো আৰু তাত দিছো লং ইলাচি আৰু দিছো এটা তেজপাত আৰু ফলে ভালদৰে সেইখিনি হোৱাৰ পিছতে তাতে দিছো পিয়াজখিনি অকনমান সময় কাৰণে ফ্ৰাই কৰি লম এয়া হোৱাৰ পিছত তাতে দিছো অকনমান চেনি দিলে কালাৰো ভাল হয় আৰু মগু মাহৰ সোৱাদটো অকনমান বেলেগ হয় সেইভাবে চেনি দিলো আৰু তাতে মই মিক্সিত মাৰি থোৱা এটা মছলাখিনি ভালদৰে ফ্ৰাই কৰিব লাগিব অকনমান সময় কাৰণে এয়া লাহেকৈ এনেকৈ লৰাই মই মছলাখিনি ফ্ৰাই কৰি আছো মছলাখিনি দি দিছো হালধি দিছো অকনমান দিছো ৰেড চিলি আৰু অকনমান দিছো গৰম মছলা খিনি দিব লাগিব আৰু বেলেগ মছলা আপোনালোকে খাই যদি দিব পাৰে আৰু মই এয়াই দিছো এইখিনি অকনমান সময় কাৰণে মছলাখিনি তেলৰ লগত মিলি যাব পৰা ভালদৰে ভাজি আছো আৰু এতিয়া ইয়াত দি দিম আদা নহৰু মছলা ভজা হৈ গ'ল তাতে দি দিছো মগুখিনি সিজাই থোৱা মগুখিনি মলাই কৰি ইয়াত বাকি দিছো আৰু ইয়া আলু 2 পিচ মান ধুনীয়াকৈ ভাঙি দিম তেতিয়া মগুখিনি ডাঠ হ'ব আৰু বেলেগ মই নাই দিয়া আৰু এটা কথা দেই আপোনালোকে বিলাহী যদি দিম বুলি ভাবে দিব পাৰে ধুনীয়াকৈ কোনো কথা নাই মই বিলাহী নাই দিয়া আৰু গটিখিনি হোৱাৰ পাছত অকনমান সময় উতলিলে মই পানী অকনমানো দিছো দেখুৱা নহল আৰু ভালদৰে উতলাৰ পাছত তাতে দি দিছো 2 চামুচ ঘিউ দিছো আৰু দি দিছো কষ্টুৰি মেথি আৰু ভালে দেখিছেনে মোৰ মগুৰ tarka কিমান ধুনীয়াকৈ ৰেডি হৈ গ'ল দেখিবলৈ যিমান ধুনীয়া আছে খাবলৈ তেনেকুৱা সোৱাদে হয় আৰু আপোনালোকে কেনেকৈ মগুৰ tarka কোনোবাই বনায় নেকি প্লিজ এটা কমেন্ট কৰিবচোন আৰু আপোনালোকে কেনেকৈ বনায় তাতো এটা কমেন্ট কৰিব আৰু যদি বনাই নাই খোৱা প্লিজ এবাৰ বনাই খাব আৰু ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই